হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে মই এটা বগৰীৰ জ্বলা আচাৰৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব। মই অলপ বেলেগ ধৰণেৰে বনাইছোঁ। সাধাৰণতে যেনেকৈ জলকীয়া দি পেলাই বগৰী আচাৰ বনায় তেনেকৈ নহয়, অলপ বেলেগকৈ বনাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এই বগৰীখিনি মই ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ যাতে পানী অলপো নাথাকে। আৰু তাৰ পাছত আনি পেলাই এনেদৰে মাজত অলপ অলপ কাটি দিছোঁ। আপোনালোকে কেঁচা বগৰী হ'লে কাটি টুকুৰা কৰিও ল'ব পাৰে, কিন্তু মই নাই লোৱা, কেৱল অলপ অলপ এনেদৰে কাটি দিছোঁ যাতে মছলাবিলাক সোমাই যাব পাৰে। এতিয়া ইয়াত এচামুচ নিমখ দিছোঁ আৰু এচামুচ হালধি দিছোঁ আৰু 3 চামুচ ভিনেগাৰ দি পেলাই লৰাই পেলাই এদিন ৰ'দত দিম। এৰত দিলেই হৈ যাব, তাতকৈ বেছি দিব নালাগে। ইয়াৰ পিছত আকৌ ইয়াত মই মছলা ব্যৱহাৰ কৰিম। তাৰপিছত আকৌ ৰ'দত দিমেই যিহেতু, এইখিনি এনেকৈ লৰাই এবাৰমান ৰ'দত দিলেই হৈ যাব। এতিয়া এইখিনি মই ৰ'দত দিলোঁ, এদিন ৰ'দত দিলেই হ'ব। আৰু এটা চাইডে মই জলকীয়া লৈছোঁ। এইখিনি জলকীয়াখিনি ভালদৰে ধুই পানী একেবাৰে নোহোৱা কৰি লৈছোঁ। আৰু এইটো হৈছে নহৰু। মই নহৰুও দি পেলাই বনাম, আপোনালোকে চাই থাকক। নহৰু দিলে বগৰী আচাৰ খাবলৈ খুব টেষ্টি হয়। এতিয়া জলকীয়াৰ ঠাৰিবিলাক মই গুচাই পেলাই সৰু সৰু টুকুৰাকৈ কেঁচি এখনেৰে কাটি ল'ম। হাতেৰে কাটিলে কটাৰীৰে কাটিলে জ্বলা লাগিব পাৰে হাতখনত, সেইটো কাৰণে এনেদৰে কাটিছোঁ মই। আৰু গোটেইখিনি জলকীয়া নিদিওঁ, ইয়াৰে মাত্ৰ অলপহে জলকীয়া দিম, বেছি জলকীয়া নিদিওঁ যিহেতু মোৰ অলপ বগৰী, সেইটো কাৰণে। এইখিনি হৈ গ'ল মোৰ কাটা জলকীয়াখিনি। এতিয়া মই বগৰীখিনিত দি দিম আৰু নহৰুখিনিও দি দিম। নহৰুখিনিৰো পানী নাই। আচলতে যিকোনো আচাৰ বনালেই পানী একেবাৰেই থাকিব নালাগে, সেইকাৰণে মই পানী একদম শুকুৱাই লৈছোঁ ৰ'দত দি পেলাই। এতিয়া মই আচাৰত দিয়া মছলাখিনি ৰেডি কৰিম। টাৱা এখনত প্ৰথমতে 4-5টামান শুকান জলকীয়া, তাৰপিছত এচামুচ ধনিয়া, গোটা ধনিয়া, আজৱাইন এচামুচ, জিৰা এচামুচ আৰু চফ এচামুচ দি অলপ সময় ভাজি ল'ব লাগিব। এইখিনি অলপ বেছি ভাজিব নালাগে, অলপ সময় 1 মিনিটমান সময় ভাজিলেই হৈ যাব। তাৰপিছত বেছি মিহিকৈও নহয়, এইখিনি মই গুড়ি কৰি ল'ম। তাৰপিছত সেইখন টাৱাতেই 10 ছেকেণ্ডমান সময় নিমখখিনিও মই গৰম কৰি লৈছোঁ। নিমখত যিহেতু পানীৰ ভাৱ থাকে। আৰু কেৰাহী এখনত তেলখিনিও গৰম কৰি লৈছোঁ। এতিয়া আটাইখিনি মিশ্ৰণ মই ইয়াত দি দিম। এতিয়া বগৰীখিনিত মই প্ৰথমতে মছলাখিনি দিম, গুড়া কৰা মছলাখিনি। বেছি মিহি কৰা নাই এইখিনি মছলাখিনি। এইখিনি ভালদৰে মই নিমখো দিলোঁ। নিমখখিনিও মই অলপ গৰম কৰি লৈছিলোঁ যাতে পানীৰ ভাৱ নাথাকে। এতিয়া এইখিনি মই গোটেইখিনি মিলাই ল'ম আৰু একেবাৰে শেষত মিঠাতেলখিনি দি দিম। মই মিঠাতেল অলপেই দিছোঁ যিহেতু গৰম তেল দিলে অলপ দিলেই হৈ যায়। এনেদৰে আপোনালোকে বগৰীৰ লগত নহৰু দি পেলাই আচাৰটো বনাই চাবচোন, সঁচাকৈ খুব টেষ্টি হয়। আৰু বনাই খাই পেলাই কেনেকুৱা লাগে মোক জনাব কমেণ্ট কৰি। আজি ৰেচিপিটো যদি ভাল লাগিলে এটা লাইক কৰি দিব। লগতে যদি মোৰ চেনেলটো পোনপ্ৰথমবাৰ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটো। Thank you so much for watching the video. Bye bye.